হেল্ল' ষ্টুডেণ্ট, ইতিমধ্যে তোমালোক অৱগত যে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ থাৰ্ড পাৰ্ট অলৰেডি চেঞ্জ হৈছে। মোৰ হাতত দুখন কিতাপ আছে। এইখন হৈছে নতুন কিতাপ আৰু এইখন হৈছে পুৰণা কিতাপ। আমি কম্পাৰিজন কৰিম যে যিহেতু চেঞ্জ হৈছে কিতাপখন, চেপ্টাৰবিলাক একে আছে নে সলনি হৈছে। তো আমি ফাৰ্ষ্টত অল্ড বুক, যোনখন পুৰণা কিতাপ, সেই পুৰণা কিতাপৰ যোন চেপ্টাৰবিলাক আমি চাওঁ। ইয়াত আছিল ভাৰতীয় গণতন্ত্ৰ, আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এইটো প্ৰথম খণ্ড ৰাজনীতি বিজ্ঞানৰ দুটা চেপ্টাৰ, ভাৰতীয় গণতন্ত্ৰ, আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। আমি নতুন কিতাপখনলৈ চাওঁ। ইয়াতো চোৱা ছেইম, প্ৰথম খণ্ডত ভাৰতীয় গণতন্ত্ৰ, আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ ছেইম আছে। ইয়াত পাতনি আছে সংবিধানৰ আদৰ্শ, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, ভাৰতৰ সংসদীয় গণতন্ত্ৰ, ছেইম চেপ্টাৰ, অকণো চেঞ্জ হোৱা নাই। তাৰপিছত দ্বিতীয় চেপ্টাৰ, ইয়াত যোনবিলাক পইণ্ট আছে ইয়াতো চোৱা ছেইম পইণ্টবিলাকেই আছে। তাৰমানে ৰাজনীতি বিজ্ঞানৰ যি দুটা চেপ্টাৰ আছে তাত কোনো পৰিৱৰ্তন হোৱা নাই। আমি ভিতৰতো চেক কৰি দেখুৱাই দিম তোমালোকক। তাৰপিছত ইয়াত চোৱা পুৰণা কিতাপখনৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ আছিল মুদ্ৰা আৰু বেংক ব্যৱস্থা। ইয়াত বিনিময় প্ৰথা আছিল, বিনিময় প্ৰথাৰ অসুবিধাসমূহ আছিল, মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণী, মুদ্ৰাৰ বৈশিষ্ট্য, মুদ্ৰাৰ কাৰ্যাৱলী, এনেকুৱা পইণ্টবিলাক আছিল। কিন্তু ইয়াত অৰ্থনীতি বিজ্ঞানত এটা চেপ্টাৰ টোটেলি চেঞ্জ হৈছে, সেইটো হৈছে বিত্তীয় সাক্ষৰতা। নতুন চেপ্টাৰটো, এইটো নতুন কিতাপ, নতুন বুকছত নতুন এটা চেপ্টাৰ আহিছে, এইটোৰ নাম হৈছে বিত্তীয় সাক্ষৰতা। ইয়াত দিয়া আছে বিত্তীয় সাক্ষৰতা, বেংকিং কাৰ্ডসমূহ, ডিজিটেল পে'মেণ্টৰ ধৰণসমূহ, বেংকিং কিন্তু আগতো আছিল দেই। বেংক ব্যৱস্থা, বহিৰ্ভূত বা অনাবেংক বিত্তীয় প্ৰতিষ্ঠান, এইটো আগত আছিল। বিত্তীয় বজাৰ আৰু এটা নতুন পইণ্ট এড কৰিছে, চাইবাৰ প্ৰতাৰণা। অৰ্থাৎ ইয়াত চোৱা বিত্তীয় সাক্ষৰতা, বেংকিং কাৰ্ড, ডিজিটেল পে'মেণ্টৰ ধৰণসমূহ, বিত্তীয় বজাৰ আৰু চাইবাৰ প্ৰতাৰণা, এই পইণ্টকেইটা নতুনকৈ এড কৰা হৈছে। তাৰপিছত ইয়াত চোৱা ফ'ৰ্থ চেপ্টাৰটো অৰ্থনৈতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়নত ইয়াত যিবিলাক পইণ্ট আছিল ইয়াত অকণমান পৰিৱৰ্তন ঘটিছে। ইয়াত চোৱা গোলকীকৰণ, বিশ্বায়ন আছিল, এক্সট্ৰা পইণ্ট ইয়াত কিন্তু নাই। ইয়াত বহনক্ষম উন্নয়ন আছে, অৰ্থনৈতিক সংস্কাৰ আছে, ভিতৰত প্ৰায় ছেইমেই, তোমালোকক দেখুৱাই দিম। তো এইখন হৈছে পুৰণা কিতাপৰ এই অংশখিনি ভাৰতীয় গণতন্ত্ৰ, এইটো নতুন কিতাপ, নতুন কিতাপৰখিনি ভাৰতীয় গণতন্ত্ৰ ছেইম টু ছেইমেই লিখা আছে। ইয়াতো ভাৰতীয় গণতন্ত্ৰ ছেইম টু ছেইমেই লিখা আছে। তো ইয়াত চোৱা অৰ্থনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা, ইয়াত বিনিময় প্ৰথা কি ইয়াত আছিল। এইপিনে চোৱা নতুন কিতাপখনত বিত্তীয় সাক্ষৰতা, বিত্তীয় সাক্ষৰতা কাক বোলে, ফাইনেন্সিয়েল লিটাৰেচি, বেংকিং কাৰ্ড, তাৰমানে ইয়াত পৃথক হৈছে, চেঞ্জ আহিছে। আমি এই চেপ্টাৰটো নেক্সট ভিডিঅ'ত এই চেপ্টাৰটো আলোচনা কৰিম, কি কি নতুন পইণ্ট এড হৈছে, ইয়াত থকা কুৱেশ্যন আনচাৰসমূহ চলিউশ্যন কৰি ভিডিঅ' আগবঢ়াম। আশা কৰোঁ তোমালোকে সকলোবিলাক ভিডিঅ' চাবা বুলি। তো ভিডিঅ'টো যদি ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ।